Hello everyone, welcome to Spectrum classes. So আজি আমি পঢ়িবলৈ লৈছো organic chemistry এটা important concept যে আমাৰ যিবোৰ organic reactions হয় তো সেই organic reactions বিলাকৰ mechanisms বিলাক কেনেকুৱা হয় এটা organic reaction কেনে ধৰণে আগবাঢ়ি যায় কেনে ধৰণে organic reactions এটাত আমি reactantor পৰা আমি product obtain কৰো সেই বিষয়ে আমি আজি চাবলৈ ওলাইছো তো আহা আজি আমি ক্লাসটো আৰম্ভ কৰো তো আমাৰ যেটো এতিয়া মই যেটো তোমালোক কলো যে অর্গানিক রিঅ্যাকশন মেকানিজম যে অর্গানিক রিঅ্যাকশন এটা কেনে ধৰণে আগবাঢ়ি যাব তো সেই কাৰণে মই পোন প্ৰথমে দেখুৱাইছো যে এটা জেনাৰেল অর্গানিক রিঅ্যাকশন এটা আমি কেনে ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো ফাৰ্স্ট দেখাবা যেটো আমাৰ অর্গানিক মলিকিউল আছে বা আমি যাক ক'ব পাৰো ৰিঅ্যাক্টেন্ট বুলি তো ইয়াত ৰিঅ্যাক্টেন্টত দুটা বস্তু ঘুমাই থাকে এটা হৈছে আমাৰ সাবস্ট্ৰেট আৰু এটা হৈছে আমাৰ ৰিএজেন্ট তো সাবস্ট্ৰেট কি হয় আৰু ৰিএজেন্ট কি হয় নরমাল রিঅ্যাকশনত আমি ডাইরেক্টলি দেখা পাও যে কি হয় রিঅ্যাক্টেন্ট থাকে রিঅ্যাক্টেন্টৰ পৰা আমি কি পাও প্ৰডাক্ট পাও কিন্তু অর্গানিক রিঅ্যাকশনত রিঅ্যাক্টেন্টৰ ভিতৰত দুটা বস্তু ঘুমাই আছে এটা বস্তু হৈ আছে আমাৰ সাবস্ট্ৰেট আৰু এটা বস্তু হৈ আছে আমাৰ ৰিএজেন্ট তো আমি কোন প্ৰথমে বুজি ল'ব লাগিব যে সাবস্ট্ৰেট কি হয় আৰু ৰিএজেন্ট কি হয় তো তাৰ ৰিলেটেড আমি এটা লাইন এটা লিখিছো এটো চাও পাৰা ইয়াত কৈছে কি যে সাবস্ট্ৰেট ইজ এ ৰিঅ্যাক্টেন্ট that gives carbon to the new bond and the other reactant is known as reagent so substrate এনেকুৱা এটা reactant হয় যে আমাৰ যেটো প্ৰডাক্টত যদি নতুন বন্ড ফৰ্মেশন হয় তাকি কাৰ্বন দিব সেই নতুন বন্ডলতি কাৰ্বন প্ৰভাইড কৰিব আৰু তাৰ বাহিৰে বাকি যেটো আমাৰ reactant থাকিব তাক কি বুলি ক'ব reagent বুলি কোৱা হ'ব একেদৰে যদি আমি এতিয়া আমাৰ যদি আমাৰ লগত এনেকুৱা এটা কেছ আহে যে তাত দুয়োটাই দুই ধৰণৰ ৰিয়েক্ট মানে সাবস্ট্ৰেট আৰু reagent দুয়োটাই আমাক কি কৰিছে কার্বন দি আছে তো তেনে ক্ষেত্ৰত আমি কাক সাবস্ট্রেট বুলি কম কাক রিএজেন্ট বুলি কম তো তেনে ক্ষেত্ৰত কৈছে যে if both the reactant gives carbon to the new bond then the reactant on which attention is focused যত আমি বেছিকে attention দিম তাকে আমি কি বুলি কম সাবস্ট্রেট বুলি কম আৰু বাকিটো কি বুলি কম আমি রিএজেন্ট বুলি কম তো এইটোৱে চোৱা মই এটা জেনাৰেল ৰিঅ্যাকশন দেখাইছো অর্গানিক মলিকিউল তো অর্গানিক মলিকিউল এটাত আমি ইয়াত এটেক কোনে কৰিব ইয়াত আমাক এটা এটেকিং ৰিএজেন্ট থাকিব এই ৰিএজেন্টে আহি পেলে অর্গানিক মলিকিউলত এটেক কৰিব আৰু এটেক কৰি তাৰ পৰা কি ফৰ্মেশন কৰিব প্ৰডাক্ট ফৰ্মেশন কৰিব ঠিক আছে ওকে এতিয়া চোৱা নরমাল ৰিঅ্যাকশনত আমাৰ কি হয় ৰিঅ্যাক্টেন্টত ডাইৰেক্টলি আমাৰ যেটো সাবস্ট্রেট থাকে এই সাবস্ট্রেটত ৰিএজেন্টে এটেক কৰি পেলাই ডাইৰেক্ট প্ৰডাক্ট ফৰ্মেশন কৰে বাট অর্গানিক ৰিঅ্যাকশনত তেনেকুৱা নহয় অর্গানিক ৰিঅ্যাকশনত কি হয় এই অর্গানিক মলিকিউলটোত ৰিএজেন্টে এটেক কৰাৰ পাছত ইয়াত কি ফৰ্মেশন হ'ব এটা ইন্টারমিডিয়েট ফৰ্মেশন আৰু ইন্টারমিডিয়েট ফর্মেশন হয় এই ইন্টারমিডিয়েটৰ পৰা কি ফর্মেশন হ'ব প্ৰডাক্ট ফর্মেশন হ'ব ডাইৰেক্টলি না যায় কিছুমান ৰিঅ্যাকশন আছে যিবোৰ ইন্টারমিডিয়েট নহয় ডাইৰেক্টলি যায় বাট মোস্ট অফ দা ৰিঅ্যাকশনত দেখা যায় যে অর্গানিক মলিকিউলত এটেকিং ৰিএজেন্টে এটেক কৰাৰ পিছত ইন্টারমিডিয়েটৰ থ্ৰু দি কিহৰ ফালে যায় প্ৰডাক্টৰ ফালে যায় ওকে এতিয়া আমি যে ইয়াত দেখা পালো এটেকিং ৰিএজেন্ট দুই ধৰণৰ হ'ব পাৰে ৰিএজেন্টটো অর্গানিকো হ'ব পাৰে আৰু ইনঅর্গানিকো হ'ব পাৰে তো এইখিনি কথা যে আমি পঢ়িলো আমি এটা অর্গানিক ৰিঅ্যাকশনৰ থ্ৰু দি আমি তাৰ এটা এক্সাম্পল এটা আমি লৈ লৈছো তো ইয়াত আমাক দিয়া আছে এইটো এটা অর্গানিক মলিকিউল এই অর্গানিক মলিকিউলটোত কোনে এটেক কৰিব আমাৰ সোডিয়াম হাইড্ৰক্সাইড একুয়াস NaOH আমাৰ এটেক কৰিব তো এনে ক্ষেত্ৰত যদি তোমালোকক খুদে যে ইয়াত ৰিঅ্যাক্টেন্ট এই দুটা যে আমাৰ ৰিঅ্যাক্টেন্ট আছে এই ৰিঅ্যাক্টেন্টৰ ভিতৰত সাবস্ট্রেট কোনটো হয় আৰু এটেকিং ৰিএজেন্ট কোনটো হয় এতিয়া মই ক'লো ন যে জিটু ৰিঅ্যাক্টেন্টে আমাক কি কৰিব নতুন কার্বন কার্বন বন্ড প্রভাইড কৰিব বা নতুন বন্ডত আমাৰ কার্বন প্রভাইড কৰিব তাকে আমাৰ কি বুলি কম আমি ৰিঅ্যাক্টেন্ট বুলি কম তো সরি তাকে আমি কি বুলি কম সাবস্ট্রেট বুলি কম তো ইয়াত যদি আমি দেখা পাও ইয়াত চোৱা ইয়াত কার্বন কার্বন বন্ডবোৰ ক'ৰ পৰা আহি আছে ইয়াৰ পৰা আহি আছে গতিকে এইটো আমাৰ কি হৈ যাব সাবস্ট্রেট আৰু বাকিটোক আমি কি বুলি কম এটেকিং ৰিএজেন্ট তো ই হল আমাৰ এটেকিং ৰিএজেন্ট আৰু ই হল আমাৰ সাবস্ট্রেট তো ৰিএজেন্টে সাবস্ট্রেটৰ এটেক কৰি তাৰ পৰা কি ফৰ্মেশন কৰে এই দুটা আমাৰ কি পাইছো আমি প্ৰডাক্ট ফৰ্মেশন ওকে তো একেদৰে মই গম পালা তোমালোকে সাবস্ট্রেট কি হয় ৰিএজেন্ট কি হয় আৰু তাৰ পৰা আমি কেনে ধৰণে প্ৰডাক্ট পাব পাৰো এতিয়া চোৱা মই ক'লো যে সাবস্ট্রেট আৰু ৰিএজেন্টে ডাইৰেক্ট লগ হৈ পেলে ডাইৰেক্ট প্ৰডাক্ট নিদিয়ে এই সাবস্ট্রেট আৰু ৰিএজেন্টে মিক্স হৈ পেলাই কি ফৰ্মেশন কৰে এটা ইন্টারমিডিয়েট ফর্মেশন কৰিব আৰু এই ইন্টারমিডিয়েটৰ পৰাহে আমি কি পাম প্ৰডাক্ট অবটেইন কৰিম তো এনে ধৰণে আমাৰ এটা অর্গানিক ৰিঅ্যাকশনস
আমি প্ৰসিড কৰে বা আমি অৰ্গেনিক ৰিয়েকচনৰ মেকানিজমখিনি আমি বুজি ল'ব পাৰো তো ইয়াৰ ভিতৰত বহুখিনি কথা আছে ৰিয়েকচন মেকানিজম পঢ়িব গ'লে তো সেইবোৰে আমি এটা এটাকে ডিসকাস কৰিম তো অলৰেডি আমি গম পালো যে সাবস্ট্ৰেট আৰু অ্যাটাকিং ৰিয়েজেন্টে ৰিয়েক্ট কৰি ইন্টাৰমিডিয়েট ফৰ্মেশন কৰে এতিয়া আমি চাম যে অ্যাটাকিং ৰিয়েজেন্ট আৰু different reaction conditions or ওপৰত ডিপেন্ড কৰি ইন্টাৰমিডিয়েট different kinds of আমাৰ ইন্টাৰমিডিয়েট ফৰ্মেশন হয় তো কেনেকুৱা ধৰণৰ ইন্টাৰমিডিয়েট ফৰ্মেশন হয় তাৰ এটা আমি আইডিয়া লৈ আছো তো ফাৰ্ষ্টতে যদি চাব যাও এটা আমাৰ ইম্পৰ্টেন্ট ইন্টাৰমিডিয়েট হৈছে তাৰ নামটো হৈ আছে কাৰ্বকেটায়ন দেন আৰু আছে এটা নাম এটো হৈ আছে আমাৰ কাৰ্বএনায়ন বা কাৰ্ব এনায়ন বুলি কোৱা হয় কাৰ্ব এনায়ন তাৰ পিছত আৰু এটা আছে আমাৰ এটো কি বুলি কোৱা হয় ফ্ৰী ৰেডিকেল ৰাকো আমাৰ দুটা ইন্টাৰমিডিয়েট আছে এটা কো আমি কি কাৰ্বিন আৰু এটা কো আমি কি নাইট্ৰিন তো আমাৰ এই গোটেই কোৰ্সটোত আমি এই ইন্টাৰমিডিয়েট বোৰ এটা এটাকে ডিটেইলছত আমি ইন্টাৰমিডিয়েট বোৰ ডিসকাস কৰিম তো কেনেকুৱা ধৰণে এই ইন্টাৰমিডিয়েট বোৰ ফৰ্মেশন হয় এনেকুৱা কি অ্যাটাকিং ৰিয়েজেন্টে বা এনেকুৱা কি ৰিয়েকচন কন্ডিশনস দিলে সাবস্ট্ৰেটৰ লগত ৰিয়েজেন্টে ৰিয়েক্ট কৰি এনেকুৱা ধৰণৰ ইন্টাৰমিডিয়েট বোৰ ফৰ্মেশন কৰিব সেইবোৰ আমি ডিটেইলছ এটা এটা ইন্টাৰমিডিয়েট আমি ডিসকাস কৰিম এতিয়া গম পালো এই পাঁচ ধৰণৰ ইন্টাৰমিডিয়েট আমি দেখা পালো ইয়াৰ পিছত নেক্সট পঢ়িবলগীয়া এটা থাকে এইটো আমি ডিসকাস কৰিমে তাৰ নেক্সট পঢ়িবলগীয়া কেনেকুৱা থাকে যেতিয়া আমি দেখা পাও যে ইয়াত কি ফৰ্মেশন হৈছে কাৰ্বকেটায়ন ইন্টাৰমিডিয়েট ফৰ্মেশন হৈছে সাবস্ট্ৰেট আৰু অ্যাটাকিং ৰিয়েজেন্টে ৰিয়েক্ট কৰি কি ফৰ্মেশন কৰিছে কাৰ্বকেটায়ন ইন্টাৰমিডিয়েট ফৰ্মেশন কৰিছে তেতিয়া তোমালোকে দেখা পাবা যে কাৰ্বকেটায়ন ইন্টাৰমিডিয়েট প্ৰডিউস কৰিছে কাৰ্বকেটায়নৰে বহুত কেইটা কাৰ্বকেটায়ন আমি পাও যে ইহতে কি কৰে দুই ধৰণৰ টু টাইপস অফ কাৰ্বকেটায়ন বনায় টু টাইপস অফ কাৰ্বকেটায়ন প্ৰডিউস কৰে যেতিয়া মই তোমালোকক এক্সাম্পলৰ থ্ৰুদি বুজাই দিম তেতিয়া ভালদৰে বুজি পাবা আমি যেতিয়া ডিটেইলছ ডিসকাশন কৰিম ইয়াত মই এটা তোমালোকক ৰাফ আইডিয়া এটা দিছো যে ধৰি লওক ইয়াত টু টাইপস অফ কাৰ্বকেটায়ন প্ৰডিউস কৰে এতিয়া মেইন কথাটো হৈছে যে এই কাৰ্বকেটায়নটোৰ কিটাৰ পৰা কোনে প্ৰডাক্ট ফৰ্মেশন কৰিব মানে এই ইন্টাৰমিডিয়েট কিটাৰ পৰা কোনে গৈ পেলাই প্ৰডাক্ট ফৰ্মেশন কৰিব কোনে বেছিকে প্ৰডাক্ট ফৰ্মেশন কৰিব যেটো বেছিকে প্ৰডাক্ট ফৰ্মেশন কৰে তাক কি বুলি কম আমি মেজৰ প্ৰডাক্ট আৰু যেটো প্ৰডাক্ট কমকে প্ৰডিউস হয় তাক কি কম আমি মাইনৰ প্ৰডাক্ট তো কোনটো মেজৰ হ'ব কোনটো মাইনৰ হ'ব সেইটো জানিবৰ বাবে আমি আৰু কিছুমান ইফেক্টৰ বিষয়ে জানিব লাগিব পঢ়িব লাগিব এই ইফেক্ট কিটা কি ইফেক্ট বুলি কম আমি ইলেক্ট্ৰনিক ডিসপ্লেসমেন্ট ইফেক্ট তো ইলেক্ট্ৰনিক ডিসপ্লেসমেন্ট ইফেক্টৰ আমি হেল্প লৈ ফাৰ্স্ট আমি এইটো বুজিম যে যিবোৰ ইন্টাৰমিডিয়েট ফৰ্মেশন হয় যেনেকৈ ইয়াত দেখা পালো দুই ধৰণৰ কাৰ্বকেটায়ন ফৰ্মেশন হৈছে তাৰ ভিতৰত কোনটো কাৰ্বকেটায়ন বা কোনটো ইন্টাৰমিডিয়েট আমাৰ ষ্টেবল হ'ব আৰু সেই ষ্টেবল হোৱা ইন্টাৰমিডিয়েটটোৱে গৈ কি ফৰ্মেশন কৰিব পিছলৈ গৈ প্ৰডাক্ট ফৰ্মেশন কৰিব তো আমি ইয়াত ইলেক্ট্ৰনিক ডিসপ্লেসমেন্ট ইফেক্ট বুজিব লাগিব ইলেক্ট্ৰনিক ডিসপ্লেসমেন্ট ইফেক্টৰ ভিতৰত আমি কি পঢ়িম বহুত কেইটা ইফেক্ট আছে এই ইফেক্ট কেইটা এবাৰ চাই লও ফাৰ্ষ্টতে আমি পঢ়িম ইন্ডাকটিভ ইফেক্ট তাকে বুলি কওঁ আমি আই ইফেক্ট দেন আমি পঢ়িম ৰিজনেন্স or mesomeric effect resonance or mesomeric effect R or M effect তাৰ পিছত আহিব আমাৰ হাইপাৰ কনজুগেশন ইফেক্ট H effect তাৰপিছত আকৌ এটা ইফেক্ট আহিব আমাৰ ইলেক্ট্ৰমেৰিক ইফেক্ট তো এই গোটেই গিটা ইফেক্ট আমি এটা এটা ইন্ডিভিজুয়ালি ভালদৰে পঢ়িব লাগিব ডিটেইলছত এই গিটা ইফেক্ট পঢ়াৰ পিছত আমি গম পাম যে এই যে ইন্টাৰমিডিয়েট মোৰ দেন ওয়ান ইন্টাৰমিডিয়েট ফৰ্মেশন হয় ইয়াৰ ভিতৰত কোনটো ষ্টেবল হয় আৰু সেই ষ্টেবল ইন্টাৰমিডিয়েট গৈ ফাইনালি কি ফৰ্মেশন কৰে প্ৰডাক্ট ফৰ্মেশন কৰে তো এটা কমপ্লিট অৰ্গেনিক ৰিয়েকচন বুজিব লগিয়া হলে আমি কোন প্ৰথমে কি পঢ়িব লাগিব মই এবাৰ দেখাই দিছো তোমালোকক এয়া যদি আমি চাও প্ৰথমতে চোৱা সাবস্ট্ৰেটৰ নলেজ লাগিব কি অ্যাটাকিং ৰিয়েজেন্টে অ্যাটাক কৰিছে সেইটো আমি জানিব লাগিব তাক ৰিয়েকচনস কন্ডিশনস বিলাক কি আছে কন্ডিশন আৰু অ্যাটাকিং ৰিয়েজেন্টৰ ওপৰত ডিপেন্ড কৰি আমাৰ কিছুমান ইন্টাৰমিডিয়েট জেনাৰেট হ'ব
আমি 5 ধৰণৰ ইন্টাৰমিডিয়েট পাই আছো ইয়াৰ ভিতৰত কোনোবা এটা ইন্টাৰমিডিয়েট ফৰ্মেশন হ'ব ইন্টাৰমিডিয়েট এটা নহয় more than one type of কাৰ্বকেটায়ন বা more than one type of কাৰ্বনায়ন প্ৰডিউস হয় তো তেনে ক্ষেত্ৰত চাব লাগিব ইয়াৰ ভিতৰত কোনটো কাৰ্বকেটায়ন বা কোনটো কাৰ্বনায়ন কি হয় স্টেবল হয় আৰু স্টেবিলিটিৰ কাৰ বেসিছত আমি ডিটাৰমাইন কৰিম এই ইফেক্ট গিটাৰ পৰা আমি ডিটাৰমাইন কৰিম যে কোনটো স্টেবল হয় কোনটো আনস্টেবল হয় আৰু তেনে ধৰণে তাৰ পৰা আমি কি পাম প্ৰডাক্ট পাম তো গোটেই অৰ্গেনিক ৰিএকশনস মেকানিজমটো আমি এনে ধৰণে আগুৱাই লৈ যাম ইয়াৰ এটা এটা আমি ইন্টাৰমিডিয়েট বিষয়ে পঢ়িম আৰু ইফেক্টৰ বিষয়ে পঢ়িম তো আমি নেক্সট ভিডিওছবোৰ আমি কন্টিনিউ কৰিম থ্যাংক ইউ